হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি সন্ধিয়া ওলালোঁ নামঘৰলৈ, কাৰণ আমাৰ গাঁৱৰ নামঘৰত 7দিনীয়া ভাগৱত পাঠ চলি আছে। আপোনালোকে দেখিবলৈ পাইছে ইমান ধুনীয়াকৈ নামঘৰ ভাগ সজাইছে। আহকচোন, কেনেকৈনো আমাৰ নামঘৰত ভাগৱত পাঠৰ আয়োজন কৰিছে তাকে অলপ চাওঁ। দেখো ভাবে পর্বত জানে গে হিতন যাইবা গোপরয় এরামে গানকে বৈষ্ণব বিনে হিতান আনে ভক্তি ঘিন পুরুষে যাইবে পারে কোনে হেন জানে পেটরকি নর পদ পদিম ये गान दे बोली बामने नगरी बासादिमा তাইৰ এক্টিং দেখিছে, ইমান মৰম লগা। কেনেকৈনো সময়টো পাৰ হ'ল গমেই নাপালোঁ তাইৰ লগত। যি টি কৰি কিবা নহয় কিবা এটা খেল উলিয়াইছে আৰু খেলি আছে। শেষত সকলোৱে একেলগতে বহি বইল ভাত খাই আজি সন্ধিয়াটো পাৰ কৰিলোঁ। বাৰু আপোনালোকৰ নামঘৰৰ ভাত সাজ খাই কেনেকুৱা লাগে জনাবচোন দেই।